নমস্কাৰ প্ৰিয় দৰ্শক বন্ধুসকল, আজি আমি আকৌ আহিলোঁ। মাজে সময়ে আমি এনেদৰে মনৰ কথা পাতি থাকোঁ আৰু সেই ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াই থাকোঁ। আপোনালোকৰ সঁহাৰি দেখি ভালো লাগিছে আৰু তাৰ কাৰণে নতুন নতুন ভিডিঅ' বনাবলৈ আমি প্ৰেৰণা পাইছোঁ। আমাৰ এনেকুৱা চেনেলত সাধাৰণতে আনৰ সৈতে সাক্ষাৎকাৰ আৰু আমাৰ নিজৰ মাজত কথোপকথন এই দুই ধৰণৰ ভিডিঅ' আৰু কেতিয়াবা কবিতা বা অন্য বিষয়ৰ ওপৰত তেনেকুৱা ভিডিঅ'ই দিয়া হয়। আজি আমি বেলেগ এটা বিষয়ৰ ওপৰত কথা পাতিবলৈ ওলাইছোঁ, অন্তৰংগ বন্ধু ৰাতুলৰ লগত। অতীতত হেৰাই যোৱা বিশেষ কেইপদমান বস্তু, মানে অতীতৰ গৰ্ভত হেৰাই যোৱা কেইবিধমান বিশেষ বস্তু, তাৰ মাজত হ'ল গ্ৰিটিংছ কাৰ্ড। আগতে নৱবৰ্ষ অহাৰ লগে লগে বা অসমীয়া বহাগ বিহুটো অহাৰ লগে লগে বিভিন্ন ধৰণৰ গ্ৰিটিংছ কাৰ্ডসমূহ আমি ইজনে সিজনক দিছিলোঁ, আদান প্ৰদান কৰিছিলোঁ নৱবৰ্ষৰ শুভেচ্ছা জনাই। আজি প্ৰজন্মৰ হয়তো গ্ৰিটিংছ কাৰ্ড কি বস্তু বহুতে চিনিয়ে নাপাব আৰু তেওঁলোকে দেখাও নাই বহুতে। সেই সম্পৰ্কে আমি কিছু কথা পাতিব খুজিছোঁ। গ্ৰিটিংছ কাৰ্ডৰ যিটো মাদকতা, এখন গ্ৰিটিংছ কাৰ্ড দিয়াৰ পিছত যিটো মাদকতা, আজিৰ ইলেক্ট্ৰনিক যুগৰ এটা ভিডিঅ' মেছেজ, ভিডিঅ' কল বা এটা হোৱাটছএপৰ মেছেজে সেইখিনি মাদকতা পূৰণ কৰিব পাৰে বুলি তুমি ভাবানে বাৰু? হয় ভাস্কৰ, তুমি কোৱাৰ দৰে আজি আমাৰ মাজৰ পৰা গ্ৰিটিংছ কাৰ্ড হেৰাই যোৱা বুলিয়ে ক'ব লাগিব। কাৰণ আমি ধৰাটো এজন বন্ধুৰ ক্ষেত্ৰতে হওক, আমি নৱবৰ্ষ অহাৰ লগে লগে বা নতুন বছৰ এটা আহিছে বা কিছু কিছু ক্ষেত্ৰত তোমাৰ খ্ৰীষ্টমাছ ডে আহে, তাত আমি এখন গ্ৰিটিংছ কাৰ্ড এজন বন্ধুৱেই হওক বা তোমাৰ আত্মীয় স্বজন হওক বা প্ৰেমিক প্ৰেমিকাই হওক বা জ্যেষ্ঠজনে হওক, আমি এখন মানে গ্ৰিটিংছৰ কাৰ্ডত যিখিনি আমাৰ মনৰ অনুভৱ আমি হাতে লিখি প্ৰকাশ কৰি গ্ৰিটিংছ কাৰ্ডখন দিয়া আমেজটো খুবেই ভাল আছিল, খুব ভালো লাগিছিল। আৰু এজনলৈ আমি যেতিয়া এখন গ্ৰিটিংছ কাৰ্ড প্ৰেৰণ কৰোঁ, তেওঁৰ পৰা সেই গ্ৰিটিংছ কাৰ্ডখন আমালৈ আকৌ ৰিপ্লাই অহালে বা আমালৈ এখন পঠোৱালে আমি অধীৰ আগ্ৰহে আমি বাট চাই থাকোঁ। আৰু সেই বাট চাই থকা সময়তে যদি তোমালৈ সেই গ্ৰিটিংছ কাৰ্ডখন তেওঁৰ পৰা ৰিপ্লাই এটা আহি তোমাৰ সেই অনুভৱখিনিক তেওঁ পঢ়ি লৈ তোমালৈ আকৌ এটা প্ৰেৰণ কৰে, সেই মাদকতাটো হয়তো আজিও পাহৰিব পৰা নাই। মাজে সময়ে মনত পৰে যে আমি গ্ৰিটিংছ কাৰ্ডৰ জৰিয়তে ইজনে সিজনৰ মনৰ ভাৱবোৰ আদান প্ৰদান কৰিছিলোঁ। সদ্যহতে আজি অতীতৰ বুকুত সেই গ্ৰিটিংছ কাৰ্ডখন হেৰাই যাবলৈ ওলাইছে। পুনৰ যেন সেই গ্ৰিটিংছ কাৰ্ডটো আমাৰ মাজলৈ আহে, মই তাকে ভাবিছোঁ, কিন্তু কিমান দূৰ সম্ভৱ হয় সেইটো এতিয়া ক'ব নোৱাৰিম। সদ্যহতে সেইটো আশা আমি হয়তো নকৰা ভাল হ'ব, কাৰণ এতিয়া বৰ্তমান যেনেকুৱা ইলেক্ট্ৰনিক যুগৰ যিসমূহ তথ্য প্ৰযুক্তি বা যিসমূহ এতিয়া আৱিষ্কাৰ হৈছে, আমাৰ এতিয়া স্মাৰ্টফোনটোৰ জৰিয়তে আমি এটা মেছেজতে সকলোকে শুভেচ্ছা জনাই থৈ দিব পাৰোঁ। এনে স্থলত দোকানলৈ গৈ দোকানৰ পৰা গ্ৰিটিংছ কাৰ্ড এখন ক্ৰয় কৰি ইজনে সিজনক আকৌ দিয়াটো বা ডাক যোগে হওক বা অন্য মানুহৰ যোগে হওক বা নিজে তেনেকৈ দিয়াটো যথেষ্ট সময় খৰচী এটা মানে হেৰি বুলি ক'ব, আৰু সময় খৰচী কাৰবাৰ বুলি ক'ব। কিন্তু তাৰ অন্তৰালৰ যিটো মাদকতা সেইটো কিন্তু বুজাইহে বুজিব, সেইটো সকলোৱে কিন্তু বুজি নাপাব। ইয়াতে তোমাক এই প্ৰসংগতে এটা কথা ক'ব যে তুমি যে ক'লা স্মাৰ্টফোনৰ যিটো ব্যৱহাৰ, আমি ভালকৈ যদি তুমি চোৱা, স্মাৰ্টফোনে হয়তো কিছু কিছু ক্ষেত্ৰত আমাৰ বহুল প্ৰচাৰ হিচাপে আমাক সুবিধা কৰি দিছে যদিও, কিন্তু এই স্মাৰ্টফোনে আমাৰ পৰা কিছু বস্তু কিন্তু আঁতৰাই লৈ গৈছে। যেনে তুমি এতিয়া অলপ আগে মোক ক'লা গ্ৰিটিংছ কাৰ্ড, গ্ৰিটিংছ কাৰ্ডৰ দৰে আমাৰ মাজৰ পৰা আৰু এটা বস্তু হেৰাই গৈছে, অটোগ্ৰাফ। আমি অটোগ্ৰাফ ব্যৱহাৰ কৰিছিলোঁ আজিৰ পৰা প্ৰায় তোমাৰ 15-20 বছৰ আগত আমি অটোগ্ৰাফ ব্যৱহাৰ কৰিছিলোঁ। কিন্তু আজি স্মাৰ্টফোনৰ ব্যৱহাৰে হয়তো সেই অটোগ্ৰাফো আমাৰ মাজৰ পৰা আঁতৰাই লৈ গৈছে। তাৰ ভিতৰতে তোমাৰ আৰু এটা বস্তু আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে, চিঠিৰ আদান প্ৰদান। এই চিঠিৰ আদান প্ৰদানটো আমাৰ একমাত্ৰ স্মাৰ্টফোন অহাৰ পৰাই আমাৰ হাতৰ পৰা সেই চিঠিৰ চিঠিৰ যিটো আদান প্ৰদান সেইটো আমাৰ পৰা লাহে লাহে এতিয়া অতীতৰ বুকুত হেৰাই গৈছে। ঠিক সেই ক্ষেত্ৰত স্মাৰ্টফোনে আমাৰ পৰা বহুখিনি লৈ গৈছে আৰু আমাক বহুখিনি সুবিধা কৰিও দিছে। কিন্তু মানে কি, ইয়াৰ আমি দোষাৰোপ কৰি আমি লাভ নাই, কাৰণ এটাই কৈছোঁ, সময় পৰিৱৰ্তনৰ কাৰণেহে আমি এই বস্তুবোৰ আমাৰ অতীতৰ বুকুত হেৰাই গৈছে বুলি মই ভাবোঁ। তথাপিও স্মৃতি কেতিয়াও নেহেৰাই, নহয়নে বাৰু? হয়, সেই দিনৰ যিটো স্মৃতি, সেইসমূহ আদান প্ৰদান কৰা যিটো স্মৃতি, চিঠি এখন আহিব বুলি পদূলি মুখলৈ ঘনাই বাট চাই থকা পিয়নজনলৈ, সেইটো যিটো মাদকতা আমিও পাইছিলোঁ, আমিও তেনেকুৱা চিঠি পত্ৰ লাভ কৰিছিলোঁ।
দাগ যোগে অহা সঁচাই মানে সেই মাদকতা পাহৰিব নোৱাৰে যাৰ কাৰণে খগেন মহন্তদেৱে গীতটি গাইছে নিজৰ গীতৰ কথাৰে এজন নিজকে হয়তো মানে তেওঁ চিঠি পত্ৰ মানে ইমানেই মাদকতা আছিলে যাৰ কাৰণে তেওঁ নিজকে এজন পিয়নৰ ৰূপত কল্পনা কৰি পেলাই গাইছিলে ডাকবহালৰ ৰূপত কল্পনা কৰি যে চিঠিৰ বোজা মই পিঠিত বান্ধিলে পৰৰ চেনেহ কঢ়িয়া মোৰহে চেনেহে কিনো ভাবিছে তাৰ একো গমকে নাপাওঁ ঠিক তেনেকুৱা ধৰণৰ এটা অনুভৱ আছিলে সঁচাই সেই অনুভৱ আজি স্মৃতি হৈ গ'ল কিন্তু স্মৃতি হৈ গ'লেও সি আমাৰ অন্তৰত সদায় থাকি যাব চিৰদিনৰ কাৰণে থাকি যাব অতীতৰ কিছু মিঠা স্মৃতি আজি মই মোৰ পকেটত ভৰাই লৈ আহিছোঁ স্মৃতি পকেটত ভৰাই লৈ আহিছোঁ এয়া 20 বছৰ আগৰ স্মৃতি সেয়া হ'ল এখন অটোগ্ৰাফ আমি যেতিয়া বিদায় ল'বৰ ক্ষণ হৈছিলে হাই ছেকেণ্ডেৰীৰ পৰা হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ পৰা যেতিয়া বিদায় লৈছিলোঁ আৰু তেতিয়া এখন অটোগ্ৰাফ আজিৰ পৰা 20 বছৰ আগতে এখন তুমি চোৱা তোমাৰো হয়তো মনত পৰিব পাৰে আমি যিহেতু সহপাঠী আছিলোঁ হয় সহপাঠী আছিলোঁ ঠিকে আছে এইখনটো পাই মোৰ এনে লাগিছে যেন আমি পুনৰ সেই হায়াৰ ছেকেণ্ডেৰী আমাৰ যিটো আমাৰ শিক্ষাৰ সময় তালৈ আকৌ মনত পৰি গ'ল এই স্মৃতিটো ইয়াত ধৰি ৰখাৰ বাবে এইখন আছিলতো 2001ৰ এখন অটোগ্ৰাফ তোমাৰ ইয়াত মই দেখাব বিচাৰিছোঁ আপোনালোকক এখন চাব পাৰে তোমাৰ এইটো এইখন হ'ল এখন 17/11/2001 বৰ্তমান তেতিয়াৰ এখন অটোগ্ৰাফ মোৰ সহপাঠীসকলে দিছিলে মোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মই তাকে শুভেচ্ছা জনাইছিলে দুজনমান বন্ধুৰ অটোগ্ৰাফতনো কি বাৰ্তা দিছিলে বা কি মৰম দিছিল তাকে মই দুখাৰিমান পঢ়ি দিব বিচাৰিছোঁ এইখিনিতে ভাস্কৰ তুমি আকৌ আমাক পুনৰ এই 2001ৰ সেই হাই ছেকেণ্ডেৰী জীৱনলৈ মনত পেলাই দিলা আমাৰে সহপাঠী এগৰাকী আছিল কুকি বুলি এগৰাকী আমাৰ মানে ফ্ৰেণ্ড আছিলে বান্ধৱী তেওঁ তোমালৈ লিখিছিলে মৰমৰ ভাস্কৰ তোমাৰ জীৱনটো যেন হাঁহিৰে ভৰা সুখী হওক তাৰে কামনাৰে তোমাৰ বান্ধৱী কুকি চোৱা খুব কম শব্দৰ ভিতৰত তাৰিখটো আছিলে তোমাৰ 17/11/2001 কিন্তু 20 বছৰ হৈ গ'ল কিন্তু কিমান কম শব্দৰ ভিতৰতে তোমালৈ এটা সুন্দৰ বাৰ্তা তেওঁ অটোগ্ৰাফত প্ৰকাশ কৰিছে হয় খুব ভাল লাগিছে হয়তো এনেধৰণৰ অটোগ্ৰাফ আজি 20 বছৰ আগৰ এখন অটোগ্ৰাফ হয়তো বহুতৰে হাতত হয়তো তুমি বিচাৰি নাপাবা তোমাক এইখিনিতে ধন্যবাদ জনাইছোঁ ৰাজশ্ৰী তোমাক ধন্যবাদ জনাইছোঁ তুমি যে ইমান ধুনীয়া এটা স্মৃতি আজিও তুমি সাঁচি ৰাখিব পাৰিছা হয় আৰু জ্ঞান বিকাশ কৰা আৰু আমাৰ তোমাৰ মোৰ মাজতে তুমি ওলোৱা আমাৰ বাইদেউ শিক্ষাগুৰু তোমাৰ পাইছিলোঁ অলপ আগতে আছিলে মুনমি তাৰপিছতে হেমেন্দ্ৰ সিংহ তাৰপিছত কাবেৰী লস্কৰ আছিলে আমাৰ বাইদেউ আছামিজ বিজয়া বাইদেউ আমাৰ জুলজিৰ বাইদেউ আছিলে বাইদেউ লিখিছিলে উইচ ইউ এ হেপী লাইফ বিজয়া বাইদেউ খুব সুন্দৰকৈ লিখিছিল বাইদেউ আমাৰ আজিও মনত পৰে অসমীয়া দেহেশ্বৰী বাইদেউ আছিলে দেহেশ্বৰী বাইদেউ লিখিছিল ৰূপৰেখা আমাৰ ফিজিক্সৰ বাইদেউ আছিলে তেনেধৰণৰ অধ্যক্ষ আছিল ৰহা হাই ছেকেণ্ডেৰী অধ্যক্ষ আছিলে ছাৰেও অটোগ্ৰাফত তোমালৈ শুভেচ্ছা বাণী এটা লিখিছিল খুব ভালে লাগিল আজি তুমি এটা খুব পুৰণা স্মৃতি এইটো মোৰ কাৰণে এটা বৰ ডাঙৰ সম্পদ হয় এই সম্পদৰ মানে মূল্য কোনো টকাৰে কিনিব নোৱাৰা এটা সম্পদ হয় মোৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ সম্পদ এই ভাগ ভাল লাগিল মই সযতনে ৰাখিছোঁ ভাল লাগিল তুমি যে মৃত্যুৰ সময়লৈকে ই মোৰ লগত থাকি যাব হয় মানে ভাল লাগিল তুমি যে আজি ইমান এটা সুন্দৰ স্মৃতি আজিও তোমাৰ পকেটত সোমোৱাই লৈ ঘূৰিব পাৰিছা জানি খুব ভাল লাগিল আৰু হয়তো মই কৈছোঁ অলপ আগতে বহুতৰ হাতত হয়তো এনেধৰণৰ অটোগ্ৰাফ আজি হয়তো বিচাৰি পাবলৈ কঠিন হ'ব সৰু শেষত দৰ্শকসকলক শ্ৰদ্ধা দৰ্শকসকলক জনাব খুজিছোঁ আপোনালোকৰো নিশ্চয় তেনেকুৱা কিছু মিঠা অতীত আছে সময়টো অতীত হৈ যাব পাৰে পৃথিৱীৰ পৰা সেই সময়টো নাইকিয়া হৈ যাব পাৰে কিন্তু মানুহৰ অন্তৰৰ পৰা বা মন আৰু মগজুৰ পৰা কোনো সময় কেতিয়াও নাইকিয়া হ'ব নোৱাৰে সময় সদায় মানুহৰ মন আৰু মগজুত সঞ্চিত হৈ ৰয় হৃদয়ত সঞ্চিত হৈ ৰয় গতিকে আশা কৰোঁ আপোনালোকৰ তেনেকুৱা বহু মিঠা স্মৃতি হৃদয়ত সঞ্চিত হৈ আছে আমাৰো আছে গতিকে তাকে অকণমান আপোনালোকৰ সৈতে ভাগ বতৰা কৰিলোঁ খুব ভাল লাগিলে আপোনালোকেও নিশ্চয় চাই বহুত ভাল পালে নহয়নে বাৰু হয় ধন্যবাদ ভাস্কৰ আমি আজি এটা পুৰণি স্মৃতিক লৈ আমি এটা ভিডিঅ' আমাৰ বন্ধুসকললৈ বা আমাৰ দৰ্শকলৈ এটা আগবঢ়ালোঁ নিশ্চয় দৰ্শকে আদৰি ল'ব তাকে কামনা কৰিলোঁ ধন্যবাদ